নমস্কাৰ বন্ধু বান্ধৱীসকল, লিপিকা স্কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি মাছৰ ৰেচিপি। সৰিয়হ দি ৰন্ধা মাছৰ তৰকাৰীখন। আহকচোন তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰকাৰীখনৰ কাৰণে মই মাছ লৈছোঁ 4 পিচ। মাছকেইপিচ মই ধুনীয়াকৈ ধুই মেলি কাটি বাছি লৈছোঁ। 2টা বিলাহী মিডিয়াম চাইজৰ, 2টা পিঁয়াজো মিডিয়াম চাইজৰে লৈছোঁ। এটা নহৰু লৈছোঁ গুচাই, 1 ইঞ্চিমান আদা লৈছোঁ, গোটা জিৰা লৈছোঁ, কাশ্মীৰী মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু সৰিয়হ লৈছোঁ মই 4 চামুচ ধুই টুকি লৈছোঁ, হালধি লৈছোঁ আৰু নিমখ লৈছোঁ আন্দাজমতে। অকণমান কচুৰি মেথিও লৈছোঁ, সেইটো মই পাছত দিম। প্ৰথমতে মই মিক্সাৰ জাৰটোত আদা নহৰু আৰু পিঁয়াজ, সৰিয়হকেইডোখৰ আৰু আদা নহৰু একেলগে দি দিম, লগতে পিঁয়াজো দুচকলমান দি মই পেষ্ট কৰি ল'ম। আদা নহৰুখিনিৰ লগত যদি পিঁয়াজ অকণমানো দি দিয়া হয় তেতিয়া ভাল পেষ্টটো অকণমান ভালকৈ হয়। মই অকণমান পিঁয়াজ দিছোঁ, বেছি দিয়া নাই। আৰু ইয়াতে অকণমান মই পানী দি দিম। পানী দি পেলাই পানীটো মই প্ৰথমতে নিদিওঁ, প্ৰথমতে মাৰি ল'ম, তাৰপিছত মই অকণমান পানী দি থাকিম, তেতিয়া পেষ্টটো ভাল হয়। এনেকৈ মই মাৰি পেষ্ট বনাই ল'ম। মাছকেইপিছত মই নিমখ হালধি দি আৰু পিচি থোৱা সৰিয়হৰ আৰু আদা নহৰু পেষ্টটো 2 চামুচ দি মেৰিনেট কৰি ল'ম। হালধি দিছোঁ 1 চামুচ মই, আৰু নিমখো দিছোঁ 1 চামুচ, আৰু এই পিচি লোৱা আদা নহৰুৰ পেষ্টটো দিছোঁ মই 2 চামুচ দিছোঁ ইয়াত। মোৰ চামুচখনত একেবাৰতে সৰহকৈ অহা নাই কাৰণে মই দেখাত 3 যেন লাগিছে, কিন্তু মই দিছোঁ এইখন চামুচে সম্পূৰ্ণ 2 চামুচেই দিম। এতিয়া মই এইখিনি ভালকৈ মিলাই সানি ল'ম, মেৰিনেট কৰি ল'ম। এইফালে এখন কেৰাহী মই গৰম কৰি লৈছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। মই ইয়াত 4 চামুচ সৰিয়হৰ তেল দিছোঁ, মিঠাতেল দিছোঁ, আৰু তেলখিনি সম্পূৰ্ণকৈ গৰম হ'বলৈ দিছোঁ, পূৰা গৰম হ'বলৈ দিছোঁ, তেতিয়া মাছখিনি লাগি নধৰে। এইটো কেৰাহীত বনাবলৈ খুব ভাল হয়, মাছ লাগি নধৰে এইটো কেৰাহীত বনালে কেতিয়াও। তথাপিতো মই তেলখিনি পূৰা গৰম কৰি লৈছোঁ। মাছকেইপিচ মই ভাজি ল'লোঁ, ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই সেই একেটা মিক্সিৰ বাচনতে, মই বাচনটো নুধুলোঁ, আৰু তাতে মই পিঁয়াজ আৰু বিলাহীখিনি একেলগে পেষ্ট কৰি ল'ম। আৰু মাছকেইপিচ ফুটি অহাৰ কাৰণে তেলত দিয়াৰ লগে লগে অলপ ফুটিছিলে, সেইকাৰণে মই ঢাকনখন দি লৈছিলোঁ। এতিয়া মই এই মাছকেইপিচ কাঢ়ি ল'ম। মাছখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে। দেখিছেনে, ৰঙচুৱা হৈ গৈছে মাছখিনি। ইমানটো জোখতেই মই ফ্ৰাই কৰি ল'ম। ইয়াতকৈ আৰু বেছিকৈ ফ্ৰাই কৰিব নালাগে, ইমানটো জোখলেই হৈ যাব। এতিয়া মই ৰৈ যোৱা 2 পিচ মাছো ইয়াতে দি দিম। একেলগে মই ফ্ৰাই কৰা নাই, মই 2 পিচকৈ কৰিছোঁ, আপোনালোকে একেলগে কৰি ল'ব পাৰে। এই 2 পিচ মাছো মই ভালদৰে ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল, এয়া মাছখিনি ভজা হৈ গ'ল। এতিয়া একেখন কেৰাহীতে মই আধা চামুচ গোটা জিৰা দিম,
তেল মই বেছিকৈ একেখিনি তেলতে দিছোঁ, বেছিকৈ তেল দিয়া নাই মই। আৰু ইয়াতে মই সৰিয়হখিনি দি দিলোঁ। সৰিয়হখিনি দিয়াটো মই দেখাব নোৱাৰিলোঁ। আৰু এতিয়া মই ইয়াতে 1 চামুচ হালধি দিলোঁ, নিমখ দিছোঁ, সোৱাদ অনুসাৰে দিছোঁ। মই 1 চামুচে দিছোঁ এতিয়া। আৰু লাল মিৰ্চ পাউডাৰ দিছোঁ মই 1 চামুচ, মোৰ সৰু চামুচেৰে 1 চামুচ দিছোঁ। ধনিয়া গুড়িও 1 চামুচ দিছোঁ, 1 চামুচ জিৰা গুড়ি দিছোঁ। আৰু গোটেইখিনি মিলাই ল'ম। গোটেইখিনি ভালদৰে মিলাই লৈ অলপ সময় ভাজি লৈছোঁ, কিছু সময় ভাজি লৈছোঁ। সৰিয়হখিনি ভাজ খাইছেই, তেলো ওলাইছে, কাষৰ পৰা তেলো ওলাইছে। এতিয়া মই ইয়াতে বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিম। সৰিয়হখিনি অলপ ভাজ খাই ল'ব লাগে, তাৰপিছতহে পিঁয়াজ আৰু বিলাহীৰ পেষ্টটো দিব লাগে। এতিয়া পিঁয়াজ আৰু বিলাহীৰ পেষ্ট দি দিছোঁ। আপোনালোকে যদি জ্বলা খাব বিচাৰে কেঁচা জলকীয়া দুটাও কাটি দিব পাৰে, মই জ্বলাটো দিয়া নাই। এইখিনি ভাজি লৈছোঁ, ভাজো খাইছে ভালকৈ। এনেকুৱা সময়তে মোৰ কাৰেণ্টৰ অকণমান দিগদাৰ হ'ল, কাৰেণ্টটো গুচি গ'ল আৰু ইনভাৰ্টাৰৰ পোহৰটো এইফালে নপৰিলে। এতিয়া মই 2 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। এয়া দেখিছেনে, ভাজ খাইছে এইখিনি আৰু তেলো এৰি দিছে। মছলাখিনি ভাজ খাইছে আৰু ইয়াতে মই এতিয়া ভাজি থোৱা মাছ কেইপিচ দি দিম, দি কিছু সময় ঢাকি দিম। তেলখিনি এৰিছে, এইখিনি সময়তে মই ভাজা মাছখিনি দি দিব লাগে। ভাজা মাছখিনি মই দি দিম ইয়াতে। ভাজা মাছখিনি মই মছলাখিনি দি দিওঁ। ভাজিলে মই যিকোনো তৰকাৰীতে মই তেনেকৈয়ে দি দিওঁ। আপোনালোকে পিছতো দিব পাৰে, পানী দি উতল অহাৰ পিছতো মাছ দিব পাৰে, কিন্তু মই এনেকৈয়ে দিওঁ। এয়া মই মাছখিনি দি দিলোঁ। আৰু লৰাই মই এতিয়া মাত্ৰ 2 মিনিটমানৰ কাৰণে মই গেছটো কমাই ঢাকি দিম। বেছি সময় দৰকাৰ নাই দিবলৈকে, 2 মিনিটমান সময় দিলেই হৈ যায়। মই ঢাকি দিলোঁ। এতিয়া 2 মিনিটমানৰ পাছত মই উদঙাই চাই এতিয়া মই ইয়াতে পানী দি দিম। মই এইটো বাতিৰে এবাতি পানী দিছোঁ, মানে এইটো এটা কাপ 250 মিলিলিটাৰমান হ'ব পানী। মিলিলিটাৰমান পানী হ'ব ইয়াত। এইটোত মানে একাপ হ'ব আৰু ডাঙৰ কাপেৰে। এতিয়া ইয়াতে মই অকণমান চেনি দিম। চেনিটো অপশ্যনেল হয় আপোনালোকৰ, মই চেনিটো দিছোঁ। কেতিয়াবা অকণমান সৰিয়হৰ পৰা তিতা ভাৱটো আহে আৰু চেনিটো দিলে সেই তিতা ভাৱটো নাথাকেগৈ, সেইকাৰণে মই অকণমান ইয়াত চেনি মিলাই দিছোঁ। মোৰ তৰকাৰীখন ভালদৰে উতল আহিছে হৈছে আৰু এতিয়া মই অকণমান সময় ঢাকি দিম। আৰু এইখিনিতে মই কচুৰি মিঠিকণো দি দিলোঁ মোহাৰি লৈ।
আৰু গোটেইখিনি একেলগে মিক্স কৰি দিলোঁ। এতিয়া মই ষ্টাৰ্ভ কৰিম। হৈ গ'ল, গেছ অফ কৰি দিম। এয়া মোৰ মাছৰ সৰিয়হ দিয়া মাছৰ তৰকাৰীখন হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব মোক কেনেকুৱা হৈছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটোও দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে।